এইটো তোক অসম চৰকাৰে দিছে ল খা কিমান ভাল পায় তোক খাই দে একেবাৰতে খাই দে গোটেইটো গুড ইভিনিং কিছুমান কথা ক'বলৈ মন যায়ও মন নাযায়ও এই বিস্কুটটো কোনে কোনে চিনি পায় বাৰু বিস্কুটটো যিসকলৰ ঘৰত কেঁচুৱা আছে নহ'লে যিসকল মহিলা গৰ্ভৱতী তেওঁলোকেতো নিশ্চয় চিনি পায় আৰু এই বিস্কুটটো কোনে দিয়ে এই বিস্কুটটো দিয়ে আমাৰ অসম চৰকাৰৰ আণ্ডাৰত অংগনবাড়ী কেন্দ্ৰই দিয়ে অংগনবাড়ী কেন্দ্ৰই দিয়া কেলৈ দিয়ে কাৰণ এইটো খালে মানে অলপ বেবীটো সুস্থ হ'ব বা শক্তিশালী হ'ব প্ৰেগনেঞ্চি মহিলাও একেটাই সুস্থ হ'ব বা আমাৰ প্ৰ'টিন পাবলৈ দিয়ে নে বেলেগ কিবা কাৰণে দিয়ে নে বিষাক্ত বস্তু একচুৱেলি এইবিলাক বস্তু মই এটা কথা বুজি নাপাওঁ এই চৰকাৰী বস্তু বুলি ক'লে মানে কি মানে দুখীয়া মানুহে এনেই আৰু এই একো নাজানে বাছ খাব লাগে এতিয়া এইটো বিস্কুটেই এনেকুৱা বিস্কুট মোৰ ঘৰত কমেও এইবাৰ দিছে আমাৰ এইবাৰ আগতেতো 4-5টা পেকেট দিয়ে এইবাৰ পেকেট দিছে 12টা এইপিনে 6টা 12-18টা পেকেট দিছে কাৰণ কেলৈ দিছে জানেনে এইটো চাওকচোন আপোনালোকে এইটো 8 তাৰিখ 7 মাহ 2025ত পেকেজিং হৈছে আৰু এইটো ইউজ বাই কি আছে আমাৰ 7 মাহ 4/2026 মানে এইটো ডেট যোৱা এই ডেট যোৱাৰ কাৰণে আমি মানে খাব লাগে নেকি চালা এইটো খাই এতিয়া সৰু ল'ৰা ছোৱালী সুস্থ হ'ব নে প্ৰ'টিন পাব নে বেমাৰ হ'ব আৰু যদি এইটো অলৰেডি 6টা পেকেট খালেই কাৰণ মই সময় পোৱা নাছিলোঁ চাবলৈ কালি দেওবাৰ আছিলে দেওবাৰ হোৱাৰ কাৰণে মই এটা পেকেট খুলি চাই খাইছোঁ সেমেকা পাইছোঁ বিস্কুট আৰু বিস্কুটটো সেমেকা পাওঁতে ভাবিছোঁ মই ডেটটো গ'ল নেকি বুলি চেক কৰোঁ বুলিছোঁ ডেটটো গ'ল নেকি বুলি চেক কৰোঁতেহে গম পাইছোঁ যে ডেটটো গ'ল একচুৱেলি কি মানে মই বুজি নাপাওঁ কথাবিলাক ইপিনে আপোনালোকে পেট্ৰলৰ দামো বঢ়াব সেইদিনা বঢ়ালে 3 টকা আজি বঢ়ালে 2 টকা মানে কি মানে এতিয়া এই বিস্কুটটো খাই যদি আপোনাৰ ল'ৰা বা মোৰে ল'ৰা এইটো আৰু আমি দুখীয়া মানুহে খাম বাৰু কোনো মন্ত্ৰী MLA বা চৰকাৰী চাকৰিয়ালবিলাকে এইটো বিস্কুট নাখায়েই বাৰু যিবিলাকে আমি দুখীয়া মানুহ আমাৰ দুখীয়া মানুহকে আমাক ঠগিব বিচাৰে নেকি এতিয়া এই যে বিস্কুটটো খাই বেমাৰ হ'ব কিবা হ'ব বেমাৰ হ'লে কোনে ৰিস্ক ল'ব আমি চবেই যিবিলাকৰ আমাৰ সৰু ল'ৰা ছোৱালী সন্তান আছে সেইবিলাকে বুজি পায় যে এটা কেঁচুৱা বেমাৰ হ'লে কিমান কষ্ট হয় চৰকাৰলৈ মোৰ এটাই অনুৰোধ এইবিলাক যোনে ছাপ্লাই দিয়ে যাৰ আণ্ডাৰত থাকে যোনজন MLA মন্ত্ৰী থাকে সেইজনে যাতে অলপ চাই চিতি কামবিলাক কৰিছে নাই একবাৰ চাব লাগে আৰু চাওক অকল এইটো বুলিয়ে নহয় আমি প্ৰায়বিলাক বস্তু পাওঁ এতিয়া চাউলো প্ৰায় বেয়াই আহে তাতে ভালখিনি বাছি ল'ব লাগে বা সেইটো অপশ্যনলৈ পাওঁ কিন্তু কেতিয়াবা নাপাওঁ আৰু কেতিয়াবা এনেকুৱাও হৈ যায় যিখিনি আমি চাউল পাওঁ সেইখিনি চাউল আনি আমি গাহৰিক খুৱাবলগীয়া হয় দালিও কেতিয়াবা প্ৰব্লেম একেই একচুৱেলি চৰকাৰখনে দিছে হয় এই যে মাজত আমাৰ এইবিলাক দালালি ঠিকাদাৰ এই ঠিকাদাৰবিলাকে বদনাম কৰি আছে বস্তুটো যিমানটো পৰিমাণত সিহঁতে বিলটো বনায় সিমানটো পৰিমাণততো বস্তুটো নিদিয়েই এতিয়া চাউল ল'লেও কণ্ট্ৰলৰ দোকানীয়ে লয় 1 কেজি এটা ইভাগে তাৰ ওপৰত খোৱা দালালিকেইটা আছেই চালা এতিয়া আমাৰ দুখীয়া ল'ৰাখিনি বেমাৰ হৈ মৰক ডাক্তৰকেইটা ধনী কৰক বছ ইমানেই বাকী একো নকওঁ এইবিলাক খোৱাৰ আগতে যাতে আপোনালোকে ভালকৈ চাই চিতি কৰে এইবিলাক খোৱাৰ আগতে যাতে আপোনাৰ ল'ৰা ছোৱালী ভালকৈ চাই চিতি খুৱাই দেই তাকে অনুৰোধ বাকী চৰকাৰখনৰ কথা নকওঁৱেই আৰু
অলৰেডি 6টা পেকেট খোৱালোৱে আৰু এই সৰুটো খুৱাব নোৱাৰোঁ সেইকাৰণে আমাৰ এই ডাঙৰ বেবী এটা আছে সেই ডাঙৰ বেবীটো খুৱাব আনিছোঁ পথাৰত তো ইমানেই খঙাল নহয় ই নেথাকেই চাওকচোন ইমানে চটবটাই শুইছে মানে এইটো তোক অসম চৰকাৰে দিছে ল খা ইমান ভাল পায় তোক খাই দে একেবাৰতে খাই দে গোটেইটো খা এক্সপায়াৰ হোৱা বিস্কুট খা পলিথিনটো নাখাবি আকৌ পলিথিনটো খাব নাই দিয়া ন তোক বিস্কুটটো খাব দিছে পলিথিনটো উলিয়াই দে পলিথিনটো খাই দিলি নেকি দে খা ফ্ৰীকৈ পোৱা বস্তু চব খাব লাগে বাকী বেমাৰ হ'লে মই তোক চাম আৰু দে